हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल पुनः এটা নতুন ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো মানে মই আজি এটা বঢ়িয়া জায়গাত যাই আছো আপোনালোকক অলপ দেৰিকে কম এতিয়া সাৰপ্ৰাইজ থৈ দিও আৰু টাইটেলৰ সামনে চাই বাৰু গমে পাই যাব আপোনালোকক তথাপিও অলপ দেৰিকে কৈছো এটা ঘৰৰ পৰা বঢ়িয়াকৈ ওলাই লৈছো যাও এতিয়া চাই দাও আৰু কোনোবা এজন নহয় সৰি এজনী আহি আছে যাও দিয়ক গাইস এতিয়া আমাৰ গাড়ী চাৰি নাই যেহেতু মানে আগৰ ব্লগটো যেনে আছে দেখাবলৈ গম পাইছে যে মোৰ গাড়ী নাই বৰ্তমান গাড়ী সাৰ্ভিসিঙতে আছে এতিয়া মই বাহিৰা গাড়ী যাব লাগিব এতিয়া মই এতিয়া ঘৰৰ পৰা ওলাও টেম্পত উঠি লওঁ চাই লওঁ তো কৈয়ে দিওঁ আপোনালোকক মানে আজি আমি ফিল্ম চাব যাই আছোঁ আছামিজ মুভি এখন নতুনকৈ ৰিলিজ হৈছে যোনে যোনেতো আছামিজ হয় তেখেতসকলে জানে যে শ্ৰী ৰঘুপতি বুলি এখন ফিল্ম ৰিলিজ হৈছে 6 তাৰিখে চাগে আজি 10 তাৰিখ তো আজি যাওঁ চিনেমাখন চাবলৈ ফুল এক্সাইটেড হৈছে চিনেমাখন চাবৰ কাৰণে এতিয়া যাইছোঁ আমি এতিয়া চিনেমাখন চাম আমাৰ ইয়াতে আদাবাৰীতে আছে আমাৰ পপকৰ্ণ খাব বিচাৰিয়ে পপকৰ্ণ খাব বিচাৰি না তো গাইছ মই গাইছ গাৰ্লফ্ৰেণ্ডৰ লগত চিনেমা চাব যাম তোমাক পপকৰ্ণ খাব পইচা খুজি আছোঁ তো গাইছ তো এতিয়া মানে যাই আছোঁ শ্ৰী ৰঘুপতিখন মানে চাব আমাৰ ৰবি শৰ্মাৰ শ্ৰী ৰঘুপতি ৰিলিজ হৈছে নতুনকৈ তো সেইখন চাব যাই আছোঁ আমি চাম ইয়াতে আদাবাৰীত NCS স্কুৱেৰ মল বুলি এখন মল এটা আছে তাতে চিনেমা হল এটা আছে তাতে চাম আৰু কিন্তু গাইছ মই এটা কথা কওঁ আপোনালোকক মই মলটোৰ হলটো কৰিছে মই সেইটোৱে নাজানো চিনেমা হলটো চাই কিনে মই এতিয়া হলটো বিচাৰিব লাগিব বা মানে টিকেট আমাৰ বুকিং কৰাই আছে অলৰেডি 1 বজাৰ পৰা শ্ব' আছে এতিয়া 12টা বাজিল তো ডাইৰেক্ট যাম ডাইৰেক্ট সোমাই যাম আৰু কিন্তু হলটো আগতে বিচাৰিব লাগিব তাই আহি আছে তাই সিহঁতৰ ঘৰ ফালি আহিছে মই ফালি যাই আছোঁ তো চাই থাকক যদি গাড়ীখন থাকিল হয়তো মই আনিব একেলগে মানে তাইৰ লগত গ'লোঁ হয় এতিয়া গাড়ীখন নাই যিহেতু মই আমাৰ ইয়াৰ পৰা যাম তাই ইফালৰ পৰা আহিব তো এতিয়া যাই থাকোঁ আৰু আপোনালোকক কৈ দিলোঁ ৰিভিল কৰি দিলোঁ টেম্পুত উঠোঁ ডাইৰেক্ট আপোনালোকক লগ পাইছোঁ মলত চাই থাকক ওলাই ল'লোঁ এতিয়া আমাৰ ঘৰৰ পৰা কিনকিনীয়াকৈ বৰষুণো দি আছে গাইছ তথাপিও মানে চিনেমা মেইন বোকা চাওকচোন গাইছ আমাৰ ইয়াতে টেম্পুত এতিয়া উঠি লওঁ চাই তো গাইছ আমি মানে ফাইনেলি মলত আহি পালোঁ মলত আহি কিনে এতিয়া বহি আছোঁ চিনেমাখন লাগিব 1 বজাৰ পৰা এতিয়া পাইছে 12:50 তো এনেই অলপমান মলৰ চিন দেখা আছে আপোনালোকক তাকে চাই থাকক আৰু দিয়ক আৰু গাইছ তো গাইছ কিবা এটা ভিডিঅ'টো বনাইছোঁ তাকে সোমাই আহিলোঁ চাওঁ কি কৰিছে গাইছ এতিয়া মানে হলটোত কিবা সোমালোঁ কিন্তু এতিয়া কোনফালে যায় মই সেইটো নাজানো গাইছ মানে এইটো হলত ফাৰ্ষ্ট টাইম আহিছোঁ তো বিচাৰিব লাগিব এতিয়া নেকি ভিতৰত সোমাই আহিলোঁ এতিয়া মুভি ষ্টাৰ্ট হ'ব আৰু লাহেকৈ তো চাই থাকক আৰু এতিয়া মুভিটো গোটেইখিনি চিন দেখাব নোৱাৰোঁ আপোনালোকক অলপ দেখাই দিম দেখিলে গম পাই নহয় পিছে বহুত ধুনীয়া লাগি আছে বহুত কাজ দেখিছে ভিডিঅ' কৰিছোঁ লাইট দিয়া খতম ফাইনেলি তো আমি জিম চাই কিনে ওলাই আহিলোঁ মানে লিফ্টত ইমান মানুহ গাইছ সেইকাৰণে ভাবিলোঁ চিটি দিয়ে যাওঁ নেকি কি জানো অঁ গাইছোঁ মই মানে লগৰ গ্ৰীপ পিন্ধাব কাৰণেও চিৰি দিছোঁ আৰু লিফ্টত মানে ইমান মানুহ লাজো লাগে কিন্তু ইয়াতে চিৰি অকলে আহিছোঁ আজিকালি মানুহবোৰৰ মানে গাইছ এলেহুৱা হৈ গৈছে ভৰি দুখন নচলে সেইকাৰণে চিৰি আহিলোঁ তলত যাই আছোঁ আৰু আমি তাতে মানে যেতিয়া চিনেমা মুভিখন চাই আছিলোঁ তেতিয়া মানে একো খোৱা নাই আৰু নোখোৱা মানে এটা ৰিজন আছে সেই ৰিজনটো মই আপোনালোকক বাহিৰত যাই কিনে কওঁ কি কৰি আছা হা জীৱনত ফটো উঠাটো পাহৰি যাবি হা নিজে একেবাৰে উঠাই নাই মোতকে বেছি ফটো উঠছে গাই তোমাৰ চিনেমাখন চাই কেনে কেনেকুৱা লাগে বহুত মজা জোৰকৈ কওঁ বহুত মজা
মানে কেনেকুৱা লাগিছে এনে মানে মানে এতিয়া আমি নকওঁ কাৰণ মানুহে চোৱা মজাটো বদলি যাব না যেতিয়া চাব চাই কিনে আহি কিনে ক'ব যে এখন আৰু চিনেমা বনাইছে আৰু এনেকুৱা চিনেমা পুৰা মানে ফাইটবোৰ একদম চাউথ ইণ্ডিয়ান ষ্টাইলত দিছে একদম মানে বহুত মজা লাগে আৰু চবতকে বেছি ভাল এক্টিং লাগিছে কেকেদা অঁ কেকেটাৰ বেষ্ট একদম এনেকুৱা এজন মানুহ যোনে মানে লগতে হাৱাব পাৰে লগতে কন্দাব পাৰে এনেকুৱা চিন আছে একদম ৰিয়েল এক্টিং হাঁহি দি হাঁহাৰ লগে লগে আকৌ কান্দাব লাগে আমাৰ মানে তেখেতে এনে কমেডি কৰা মই দেখিছোঁ আজিলৈকে কিন্তু চিনেমাখনত তেখেতৰ এটা ইম'চন চিন আছে ইম'চনেল চিন আছে মানে এনেকুৱা দুখ লাগি যাবলৈ চিনেমা চাই কিনে ভাল লাগে সেইকাৰণে আমি কওঁ আৰু আপোনালোকৰ চবৰ লগত বহুত ভাল লাগিছে আকৌ কম আৰু আমি কৈছোঁ আমি তাতে হলত নোখোৱা কাৰণ এটা আছে তাতে মানে কাৰণটো হ'ল ইমান দাম ইমান দাম মানে নৰ্মেল যোনটো আমি 10 টকাত পপকৰ্ন পাওঁ নহয় সেইটো 350 টকা তাকো মানে সৰু চাইজটো আকৌ মিডিয়াম চাইজ আছে ডাঙৰ চাইজ আছে সৰু চাইজটো 350 টকা গাইছে 3 টকাৰ পপকৰ্ন অলপমান দি দিয়ে কিবা এটা তাৰে লগত মানে ভাবিছোঁ কক চব থাকিব ককটো একো নাথাকে অনলি পপকৰ্নটো তো এনে মানে লুটি আছে মানে চিনেমাখন বম একদম চালি আছে কিন্তু মনটোৱে লুটি আছে মানে কাৰণ টিকেটটো যে কাটিছিলোঁ অনলাইন আমালোক দেখা হৈছে কিমান টকা লৈছে টিকেটটো ইমান টকা আছে আকৌ 350 টকা দি তাতে খাম আমাৰ কি ব্ৰেইন নাই নেকি টাইমটো পিছতে ভাল হৈ নালাগে ভালে গাইছে 100 টকা দি চিনেমা চা 60 টকাত পপকৰ্ন বঢ়িয়াকৈ বিন্দাছ ইয়াতে আমাৰ এতিয়া পকেট খালি সেইকাৰণে আহিলোঁ এতিয়া চেণ্ডামিটত আহিলোঁ আমাৰ ইয়াতে ওচৰতে এতিয়া খাব আহিলোঁ তাৰমানে দেখাই আছোঁ গাইছ টিকেটটো দেখাই আছোঁ কিমান টকা 600 টকা টিকেট কাটি কেনে পাৰি নেকি 350 বস্তু খাব কি মানে এনেকৈ লৈছে টিভিআৰত বেছি ভাবিছোঁ হা টিভিআৰত দামটো কমেই আছে ইয়াতকৈ চাগে আৰু কি এইটো 80 ৰুপিজ কি বেছি দিছে যদি কোনোবা NCSত জব কৰা কোনোবা ল'ৰা ছোৱালী বা মোৰ ভিডিঅ'টো চাই আছা তেওঁ কমেণ্টত ক'বাচোন 80 টকাটো কিয় হয় মোক ঘূৰাই দিব ক'বা তো চাই দিয়ক আমি এতিয়া কিবা খাব আহিছোঁ খাই আমাৰ খানা আহি গ'ল কোনটো খাবা তুমি এইটো খাই দিয়া গাইছ দেখাত যিমান ক্ষীণ নহয় আপোনালোকে নাভাবিব যে একদম কমকৈ খায় খুচি দিয়ে আমাৰ কেনেকুৱা আইডিয়া মানে আমি ইয়াতে সুধিছোঁ যে কক'লাৰ দাম কিমান মানে গ্লাছত 60 বুলি কৈছে মই বাহিৰৰ পৰা এইটো কিনি লৈ আহিছোঁ কি চালোঁ বে আমি ফাৰ্ষ্ট দিলাই খাই লওঁ গাইছ মই থুচু গাইছ চিকেন ফ্ৰাইড ৰাইচ দোচা খাই ল'লোঁ খাই চাই লৈ কিনে ওলাই আহিলোঁ আপোনালোকে ভাবিব পাৰে চাগে আমি গাড়ী ক'ত পালোঁ আমি য'তে পাই যাওঁ আপোনালোকে ভাবিছে চাগে আমি গাড়ীখন ক'ত পালোঁ এতিয়া মানে আমি গাড়ী যেতিয়া য'ত পাই যাওঁ গাইছ আমাৰ কাৰণে চব দিগদাৰ না তো এতিয়া এই থওঁ আৰু মুভিখনে কিছুমান ৰিভিউ দিম আৰু মই এতিয়া থ'ব যাই আছোঁ একবাৰ থৈ আহোঁ দিয়া আৰু মোৰ লগত টকা লগাই আৰু বেলেগকৈ দিবা নহয় সেই মানুহ আছে না লাজ লাগে তো সেয়াই আৰু আপোনালোকে নাভাবিব যে আমি কেকেটা এক্টিং ভাল হোৱাৰ কাৰণে অকল কেকেটা এক্টিং ভাল হোৱা বুলি কৈছোঁ চবৰে বহুত ভাল হৈছে আৰু কেকেটাৰ বেছি ভাল সেইটোৱে আৰু আপোনালোকে নাভাবিব যে বাকীকেইটা বেয়া বুলি ক'লে কেকেটা ভাল বুলি ক'লোঁ সেইটো নহয় চব কৰি আজিৰ ভ্লগটো এইখিনিয়ে আছিল আৰু চবকে কওঁ যে চবেই ৰঘুপতিখন চাব যাওক আছামিজ ফিল্ম চবতকৈ হিট এইখনে হৈছে আগৰ কেইখনো ভাল লাগিছিল এইখনো বেছি ভাল লাগিছে মানে বহুত বেছি আৰু ফাইটিঙৰ ষ্টাইলবোৰ চব চাউথ ইণ্ডিয়ান ষ্টাইল গাইছ মেডামক বাই দিলোঁ বাই যা তো মেডামক দিলোঁ বাই এতিয়া মই যাই আছোঁ ৰ'ব আপোনালোকক এণ্ডিং কৰি আছোঁ ৰ'ব চাওক গাইছ তাইক থৈ কেনে আহিলোঁ মানে হেৰি গাড়ীখন কাৰ আছিল মই কৈ দিওঁ এই ছাৰৰ গাড়ীখন আছিল মানে ইমান ভাল লগত চলি পাইছোঁ গাইছ তাইক থ'ব যাবৰ কাৰণে গাড়ীখন দি দিছোঁ মানে অকলে গাইছ আমি মানে চবেই মুভি চাব গ'লোঁ তাৰপিছত মিতুলহঁতে মুভি চাব গৈছে ইয়াৰ মানে বেয়া লাগিছে মানে মেইন কেছটো কি ইয়াৰ গাৰ্লফ্ৰেণ্ড নাই মোৰ লগত হেৰি মিন্তু গাইছ মানে ই চাব যোৱা নাই যাব পাছত কেতিয়াবা মই ইয়াক কৈছিলোঁ আজি যে মই আধা পইচা দিম তো আধা পইচা যোগাৰ কৰি সি আধা পইচা যোগাৰ কৰিব নহ'লে তো মই কেনেকৈ পুৰা পইচা দিম গাইছ আমাৰ নিজৰে ইমান গৈছে আমাৰ ফাইনেলি মুভি চোৱা হৈ গ'ল চব হৈ গ'ল আৰু কমপ্লিটেড আমি কিবা কিবি খালোঁ এতিয়া মানে ঘৰ মে যাওঁত আহোঁ তো সেয়ে আৰু গাইছ
লাজত লাগছি আৰু ভিডিঅ' বনাবা এইগিলা আমাৰ গলি গাইছ দি এতিয়া ঘৰত যাওঁ কি ঘৰত যাব সেয়াই আৰু আজি ভিডিঅ' চাই কেনেকুৱা পালে জনাব আৰু মই কথা এটা কওঁ আপোনালোকে মই বাৰে বাৰে কৈছোঁ যে আপোনালোকে নাভাবিব যে আমি বাকীকেইটা কেৰেক্টাৰ বেয়া হোৱা বুলি কৈছোঁ গোটেইকেইটা কেৰেক্টাৰ একদম বম হৈছে খালি কেকেটাৰটো অলপমান বেছি ভাবিছে সেইটোৱে খালি আমি নিজৰ মতামতটো দিছোঁ আপোনালোকে যাওক চাওক কমেণ্টত মতামতটো দিয়ক কেনেকুৱা লাগিছে আৰু কোনে কোনে চালোঁ বুলি একবাৰ কমেণ্ট দি দিয়ক তো জয় ৰঘুপতি জয় আই অসম অসমীয়া চিনেমা যাতে আৰু উন্নতি কৰে আৰু যাতে আগবাঢ়ি যায় সেয়াই বিচাৰোঁ তো আজিলৈকে বাই বাই তো মানে ভ্লগটো এণ্ড কৰিছিলোঁ আকাশখন দেখা পাই কিনে মানে আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ মানে ইমান বঢ়িয়া লাগছে হয় না বম চালিয়া লাগছে গাইছ আকাশখন চাওঁ কি ধুনীয়া মানে দিনটোৰ পৰা বৰষুণ দি আছিল এতিয়া মানে ৱেডাৰটো এনেকুৱা মজা কৰিছে তো সেয়াই আৰু ভ্লগটো আকৌ এবাৰ এনেই অলপ কিবা এটা পাৰ্ট বনাই দিলোঁ সেয়াই আৰু গাইছ দে আৰু